আজি মানে আমাৰ মইনা কলিজাৰ বাহিৰলৈ উলিওৱা নিয়ম আছে আৰু এয়া বাতিত গাখীৰ আছে আৰু সূৰ্যৰ মুখলৈ চাই এনেকৈ তিনিবাৰ হেৰি কৰিব লাগে, ছটিয়াই দিব লাগে বোলে। আৰু এয়া চাওক খেৰৰ জুমঠিত কেনেকৈ জুই ওপৰে পাৰ হ'ব লাগে। আৰু এইবাৰ মই প্ৰথম দেখিছোঁ এইবিলাক। আমাৰ ক্ষেত্ৰত নাছিলে চাগে, হয়তো মাহঁতে কোৱাও নাই। আৰু এইফালে চাওক গোপিনীসকলে সকলোৱে আশীৰ্বাদ দি আছে ইমান ধুনীয়াকৈ। ইমান পকা ৰ'দত ইমান কষ্ট কৰিছে, কেৱল আমাৰ কাৰণে কষ্ট কৰিছে। আৰু আমি প্ৰতিগৰাকী মানুহৰে সঁহাৰি ল'বলগীয়া হৈছে। এয়া চাওক আশীৰ্বাদ কৰি মেলি হৈছে। আৰু এতিয়া ধুনীয়াকৈ ছোৱালীজনী এয়া পিয়াত বহাই দিছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে চালে বুজি পাব। আৰু নিয়ম নীতিবিলাক আপোনালোকে গম পাব তেতিয়া, শেষলৈকে চাই থাকক। পানীলে ভয় নকৰিবা, জুইলে ভয় নকৰিবা, ডাঙৰ মানুহৰ কথা শুনিবা, পঢ়া শুনা ভাল হ'ব। দেই শুনো পানীলে ভয় নকৰিবা, জুইলে ভয় নকৰিবা, ডাঙৰ মানুহৰ কথা ডাঙৰ হৈ যাবাগে দেই। আৰু দেখিলে এইটো এটা নিয়ম হৈ গ'ল ধুনীয়াকৈ। আৰু আছে নিয়ম বহুতেই আছে, কৰিব সকলোবিলাক নিয়ম। আৰু এইফালে বোমাই লৈছে, আমাৰ বোমাই এইফালে লৈছে। আৰু এতিয়া ছোৱালীজনী প্ৰত্যেকে বোলে ল'ব লাগিব। আৰু কি দেখিছে এইফালে কিতাপ ফলি চিলেটৰ পৰা ধৰি কলম সকলোবিলাক আছে। আৰু নিয়মত যিবিলাক লাগে সকলোবিলাক নিয়মত মই বস্তু আনি দিছোঁ আৰু তাৰ মতে কৰিছে। আৰু সেইটো আমি নাজানো কিমানখিনি কি কৰিব লাগে। আৰু গোপিনীসকলৰ সকলোৰে সহায় ল'বলগীয়া হৈছে, জানিবলগীয়া হৈছে বহুতো কথা। আৰু একোটা ল'ব লাগিব মানে আমি পইচা দি ল'ব লাগিব, সকলোৱে পইচা দি ল'ব লাগিব। সেইটো এটা নিয়ম বোলে, পৰম্পৰা। আৰু বৰমাহঁতে কৰি আহিছে এনেকৈ। আৰু এইফালে ডাঙৰ আইতাকে দেখিছে ধুনীয়াকৈ নাম এটা লিখি দিছে, তাইৰ হাতেৰে ধৰি দিছে। আৰু এইফালে একোলা দুকোলাকৈ কেইবাকোলাও হ'লগৈ। হয়তো চাগে আজি তাই গাও বিষাব পাৰে। আৰু গা নিবিষাবনো কিয়, তাইতো সৰু ছোৱালী, গাটো বিষাবই একোলা একোলা লওঁতে মেলোতে। উপায়তো নাই, চবেইতো ল'বই মৰমতে ছোৱালীজনী। আৰু আপোনালোকে জানেই সৰুতে সকলোৰে মৰম চেনেহবিলাক বেছি। আৰু এইফালে চাওক বৰমাকে ধুনীয়াকৈ হাত পাতি আছে ল'বলৈ। এয়া চাওক বৰমাকে ধুনীয়াকৈ লৈছে। ভিডিঅ'টো কৰা প্ৰায় কেইবাদিনো হ'ল আৰু ভিডিঅ'টো মই দিব পৰা নাই, তাৰ বাবে আপোনালোকৰ আগত মই ক্ষমা প্ৰাৰ্থী। আৰু নিয়ম নীতিবিলাক হৈছে নাই হোৱা আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব, কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ কাৰণে নহ'লেও তাইৰ কাৰণে হ'লেও লাইক এটা কৰিব আপোনালোকে সকলোৱে। আৰু আমাৰ যিহেতু গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া ভিতৰুৱা অঞ্চল বহুত, আপোনালোকে হৈছে নাই হোৱা ক'ব। আৰু এইফালে চব এনাই বৈ লৈছে, মৰমতে এচুমা দিছেও। আৰু নিয়ম নীতিবিলাক কৰিছে এনেকৈ গা ধুৱাই দিছে। আৰু মই মোৰ ফালৰ পৰা মই গোপিনীসকলক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকে সদায় সুস্থ থাকক, এনেকৈ আগলৈ যাতে এখোজ আগবাঢ়ি অহা হওক, ভগৱানে তেজবল শক্তি দিয়ক, তাৰে কামনা কৰিছোঁ আপোনালোকৰ আগত। আৰু মই এয়া দেখিছে নিজে পইচা দি ল'বলগীয়া হৈছে নিজৰ ছোৱালী এফালে। উপায় নাই, যিহেতু বাপেক সদায়তো ল'মেই, তথাপিও আজি নিয়মত বাপেকে পইচা দি ল'ব লাগে বোলে, লৈছোঁ। আৰু এইফালে মাকেও দেখিছে ধুনীয়াকৈ লৈছে, পইচা দি লৈছে। আৰু সকলো নিয়ম নীতিবিলাক কৰিছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু কৰিব নাপাহৰিব। আৰু লগতে চেনেলটো মোৰ ভগাচিকা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। দেখিছে যিহেতু আমি গাঁৱলীয়া মানুহ, ভিডিঅ' তেনেকৈ দিব পৰা নাই, তথাপিও দিছোঁ আৰু এটা দুটাকৈ, তাতে আপোনালোকে সন্তুষ্ট হ'ব। ধন্যবাদ।